Hello everyone, আজি first location to bride করে second location to পৌঁছে গৈছি আৰু second location to পৌঁছে আপোনালোকৰ আলি লগা আমাৰ second বাই মানে নামেৰি সাইডে আৰু আজি bride গৰাকী হৈছে বড়ো bride আৰু তেওঁ একচুয়ালি অসমীয়া ভাষা ইমান ভালকে নোৱাৰে যদি তেওঁ চেষ্টা কৰি আছে বাৰু আৰু বড়ো ভাষাতে তেওঁ কৈ দিবা যদি কেনেকুৱা লোক লাগে মই কিন্তু অসমীয়া শুনিব লাগিব দেই কেনেকুৱা লোক লাগিব পা অকণ জোৰত কৈ দিয়া শুনিয়ে নাপাব তাত এতিয়া আয়ু লাজ কৰিছে নতুন সিম্পল মানে ন মই অকণ বুজি পাইছো দেই মই কিন্তু বড়ো ভাষাটো নাজানো চাওঁ তেখেতক কিমানটো মানে মই লুকটো দিব পাৰোঁ পিছলৈ আপোনালোকক আকৌ দেখাই যাম এতিয়ালৈ বাৰু মই মেকআপটোত লাগো দেই ফাইনেলি আজি সেকেন্ড লোকেশনৰ ব্ৰাইডটো মই কমপ্লিট কৰিলো যেতিয়া আমাৰ আপোনালোকে চাইছে যে বড়ো ব্ৰাইড কেনেকুৱা লাগিছে এই তোমাৰ মুজাং মুজাং বুলি কয় দেই বড়ো ভাষাত মই শিকিছো অকণমান একদম বহুত বহুত থেংক ইউ আজি তোমাক লগ পাই ভাল লাগিলে তোমাক লগ পাই কেনেকুৱা লাগিলে মোক থেংক ইউ আজি যেহেতু তেওঁ আজি ৰিসেপশন হয় গ্ৰুম সাইডৰ হয় যেহেতু মই আজি বড়ো ব্ৰাইডটো দেখিছে আপোনালোকে কমেন্ট কৰিব কেনেকুৱা লাগিছে আৰু ফুল লুকটো আপোনালোকে চাব পাৰিব তুমি অকমান ঘূৰি দিয়া ফুল লুকটো দেখাই দিও দেখাই দিয়া আৰু ড্ৰেছ আপটো দেখিছানে ইমান ধুনীয়া লাগে হয়নে যেহেতু দখনা বুলি কয় বড়োত হয়নে দখনা বহুত ভাল লাগিছে থেংক ইউ সো মাচ তেওঁ আজি যুগ্ম জীৱনটো তোমাৰ সুখী হওক তাৰে কামনা কৰিছো